জন্মস্থান ক'ত আপোনাৰ? গুৱাহাটী। গুৱাহাটী। আপুনি এতিয়া নতুনকৈ আপোনাৰ চিনেমা এখন আহি আছে ৰঘুপতি। এই ৰঘুপতিৰ আপোনাৰ বিষয়ে কওকচোন অলপমান। ৰঘুপতিৰ কাহিনীটো বাৰু বৰ বিশেষকৈ নকওঁ মই এতিয়াই দৰ্শকক মজা নাপাব সেইটো হয় প্ৰথম কথা। আৰু দ্বিতীয় কথা, ৰঘুপতি এতিয়া আমাৰ খুব পৰিকল্পিতভাৱে আমি আগবাঢ়ি আছোঁ। হয় কাৰণ কাঞ্চনজংঘা আৰু ৰত্নাকৰ অভূতপূৰ্ব সাফল্যৰ পাছত আমাৰ দায়িত্ব বহুত বাঢ়ি যায় আছে। গতিকে আমাৰ দায়িত্ব বাঢ়ি যোৱাৰ হেতুকে আমি সকলোবোৰ বস্তু খুব সুন্দৰকৈ প্লেন কৰি লৈছোঁ। আৰু লাগে অলপ শ্ল' হ'ব কাম, কিন্তু যিখিনি কাম হ'ব নিশ্চয় কৰিলে ভাল হ'ব লাগে। অসমৰ ৰাইজে এতিয়া কোৱালিটি বুজি পায়, তেওঁলোকে ষ্টৰী লাইনত বুজি পায় সুন্দৰকৈ। মই আগৰ পৰাই বুজি পাইছিলোঁ, এতিয়া বুলি কথা নহয়, কিন্তু এতিয়া নতুনকৈ বিচাৰিছে আৰু বেছিকৈ যাতে এই দৰ্শকৰ যিটো আমি সোঁত দেখিছোঁ, এতিয়া ঢল দেখিছোঁ আমি, এই ঢলটো যাতে অব্যাহত থাকে তাৰ কাৰণে আমি অলপ দায়িত্বশীল হৈ আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। ৰঘুপতিৰ কাম মোৰ আৰম্ভ কৰিলে ডিচেম্বৰ মাহত আমি আৰম্ভ কৰাৰ ইচ্ছা কৰিছোঁ। আৰু আমাৰ প্লেনিং মতে সেইটোৱে শুদ্ধ হৈছে। গতিকে তেনেকৈ আগবাঢ়িছোঁ। হয়, আৰু আপোনাৰ ৰঘুপতিৰ আপোনাৰ স্ক্ৰিপ্টটো আপুনি নিজে লিখিছে? ষ্টৰী আৰু স্ক্ৰিপ্ট মোৰ নিজে। মানে কাহিনীটো মানে বহুত মানে কি এটা ৰঘুপতি নামটো মানে শুনাত যেন এনেকুৱা যেন লাগে, মানে ধৰক কমেডি টাইপৰ নামটো লাগে যে ৰঘুপতি নামটো। কেনেকুৱা চিন্তা কৰি নামটো দিলে আপুনি? কমেডি যদি লাগিছে তেতিয়াহ'লে মোৰ দুখলোৱা কথা। মোৰ ভুল হ'ব পাৰে এইটো, মই ইমান নাজানো দিয়কচোন, কিন্তু বস্তুটো মানে ধৰক ৰঘুপতি আপোনাৰ নামটো মই নিজে চিন্তা কৰিছোঁ এইটো। আপুনি মানে মই আজি আপোনাক ফোন কৰাৰ আগে মই এইটো চিন্তা কৰিছোঁ বোলে নামটো এটা কমেডি যেন এনেকুৱা মানে অনুভৱ এটা মই কৰিছোঁ। ৰঘুপতি হৈছে ৰামচন্দ্ৰ আৰু এটা নাম। সেইটো হয়। গতিকে ৰামচন্দ্ৰৰ ক্ষেত্ৰত যদি এটা বস্তু নাহে সেইটোৱে হৈছে কমেডি। সেইটো হয়, কমিক ৰিলিফ থাকিব চিনেমাখনত, কমিক এলিমেণ্ট থাকিব কিছুমান, কিন্তু ৰামচন্দ্ৰৰ আন এটা নাম। আৰু ৰঘুপতিৰ নামটো ইনস্পায়াৰ্ড হৈছে আচলতে মৃদুল চুটিয়ে এখন নাটক কৰিছিলোঁ। নাটকখনৰ নাম আছিল লংকাবিহীন ৰাৱণ। এইটো আপোনাৰ ভ্ৰাম্যমান থিয়েটাৰ। সেইখন স্ক্ৰিপ্টত মোৰ চৰিত্ৰটোৰ নাম আছিল ৰঘুপতি। ৰঘুপতি সম্পূৰ্ণ এটা অসমীয়া নাম, ৰামচন্দ্ৰ আৰু এটা নাম। যিটো কনচেপ্ট আছিলে, এই কনচেপ্টটো হৈছে এইটো যে ৰঘুপতি হৈছে ৰামচন্দ্ৰ আন এটা নাম। ৰামচন্দ্ৰৰ জন্ম হৈছিলে লংকাত ৰাৱণ বিনাশ কৰিবলৈ। সেই ৰাৱণ বিনাশ হ'ল ঠিকেই, কিন্তু তাৰ পাছত জন্ম ল'লে হাজাৰ হাজাৰ লাখ লাখ ৰাৱণ, যিসকলৰ শিক্ষা দীক্ষা আছিল কিন্তু জ্ঞান তেওঁলোকৰ শূন্য। সেইসকল মানুহক সেই ৰাৱণবোৰক বধ কৰিবলৈ আমি আটাই প্ରଣ ল'ব লাগিব, ঘৰে ঘৰে এজন ৰঘুপতিক জন্ম ল'ব। এই যিটো ৰঘুপতিৰ কনচেপ্ট, সেই কনচেপ্ট ৰাম আমি যেতিয়া কওঁ ৰাম তপস্বী বুলি কয়, ৰাম তপস্বী যিহেতু তাৰ পাছতে তেওঁ উগ্ৰ ৰূপ ধৰিবলগীয়া হৈছিলে, যিহেতু তেওঁ মানে ক্ষত্ৰিয় আছিলে। গতিকে উগ্ৰ ৰূপ ধৰিবলগীয়া হৈছিল, তেতিয়া অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কয়। যেতিয়াই এজন ভদ্ৰ এজন সাংঘাতিক কি বুলি কওঁ আধ্যাত্মিক চিন্তাধাৰা থকা মানুহ এজনো যেতিয়া বাৰে বাৰে খুচি থকা হ'ব, যেতিয়া তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, তেতিয়া তেওঁ ৰঘুপতিৰ দৰে ৰাৱণ সংহাৰ কৰিব পাৰে। এই কনচেপ্টটো লৈছে ৰঘুপতি বস্তুটো বনোৱা হৈছে। কিন্তু আপোনাৰ শ্বুটিংটো আৰম্ভ হোৱা নাই চাগে? শ্বুটিং আমি অলপ ডোখৰ কৰিছিলোঁ, ইনফেক্ট। কিন্তু কি হ'ল, ৰত্নাকৰ আৰু কাঞ্চনজংঘা যেতিয়া ৰিলিজ মুক্তি পালে, তেতিয়া আমি দেখিলোঁ যে আমি তিনিজন এক্টৰ, জ্যোতিন, মই, জুবিন, আমি তিনিজনে প্ৰায় সমসাময়িক বয়সৰ মানুহ তিনিজন। আমাৰ চিন্তাধাৰাবোৰৰ বহুত মিল থাকিলে কি হয়, তেতিয়া আমি ষ্টৰী লাইনতটো একে ধৰণত গৈ থাকে। মই ভাবিলোঁ যে দুটা ধৰণৰ ছবি চালে, জুবিন আৰু জ্যোতিন দুজনকে চাই ভাল পালে মানুহ, গতিকে এতিয়া আকৌ একে ধৰণৰ এখন ছবি দিম জানো, সেইকাৰণে অলপমান সাল সলনি কৰিছোঁ। গতিকে এতিয়া আমাৰ নেক্সট ছিজনটো আৰম্ভ হ'ব শ্বুটিং ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। অসমৰ মানে অতি শীঘ্ৰে মানে শ্বুটিংটো আৰম্ভ কৰিব, এইটো শ্বুটিং আৰম্ভ কৰিম ৰিলিজ হ'ব চাগে আগষ্টমান পাব। আৰু আপোনাৰ ৰবিদা আপুনি ভ্ৰাম্যমান থিয়েটাৰৰ পৰা এতিয়া আপুনি অলপ বিৰত আছে নেকি? এতিয়া নহয়, আচলতে বাদ দি আহিলোৱেই। তাৰ অহা কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো হৈছে মোৰ বাচ্ছাকেইটা মানে জন্ম পোৱাৰ পাছত সিহঁতক সময় দিবলৈ ভাল লাগে। ল'ৰা ছোৱালী গতিকে সেইটো এটা মোৰ প্ৰধান লক্ষ্য। আৰু দ্বিতীয় কথা হৈছে যে ঘৰৰ পৰা আঁতৰত থাকিবলৈ ইচ্ছা নহয়। ঘৰত সন্ধিয়া আহি ঘৰত চাহ একাপ খাব পাব লাগে, ৰাতিপুৱা শুই উঠি ঘৰত চাহ একাপ খাব পাব লাগে, তেতিয়া মনটো ভাল লাগে। নহ'লে তাৰমানে বহুত লাগে বুলি আগবাঢ়ি গৈ থাকোঁতে শেষ কেতিয়া হ'ব। অলপমান বিৰততা এটা মাৰি
ঘৰুৱা পৰিৱেশত থাকিবলৈ মন গৈছে কাৰণে গুচি আহিলোঁ। আৰু বাকী যিবিলাক মানুহে ভাবি থাকে আমাৰ কণ্ট্ৰভাৰ্চি অমুক তমুক এইবিলাক কথা যে মানে আহি থাকে গৈ থাকে সেইটোৰ কাৰণে ইমান ডাঙৰ এটা ডিচিশ্যন লোৱা নাযায় আচলতে। কিন্তু সেইটো এটা ফেক্টৰ যেতিয়া যুঁজবাদৰ কৰি থাকিবলৈ মন নাই, শান্তিৰে নিজৰ কামটো কৰিবলৈ পালে ভাল পাওঁ, অভিনয় কৰি ভাল পাওঁ, অভিনয় কৰিবলৈ পালে ভাল পাওঁ। তাৰপৰা বেলেগ ধৰণৰ চিন্তা, কাৰোবাৰ লগত যুঁজি থাকিম, যুঁজি অভিনয় কৰিম, সেই ধৰণৰ অভিনয়টো মই নোৱাৰোঁ আচলতে কৰিব। সেই তিনিওটা কাৰণ মিলি পেলাই আচলতে ভ্ৰাম্যমান বাদ দি আহিলে ঘৰত। এতিয়া মোৰ মানে হেল্ল' মিক্সাৰ ভিডিঅ' মোৰ চেনেলটোত আপোনাৰ কমেণ্টছ আহিছে আপোনাৰ ইণ্টাৰভিউ লাগে, কিন্তু তাত আপোনাৰ মানে কথা লিখিছে মানে বডিৰ বিষয়ে মানে অলপ কওকচোন মোৰ চেনেলটোত। আপুনি ধৰক জিম কৰে মানে ছুপাৰষ্টাৰ আপুনি এটা এনেকুৱা কওকচোন অলপমান। ছুপাৰষ্টাৰটো দৰ্শকে বনাই মোক, মই আচলতে অলপমান ভাল পাওঁ। হয়, অভিনয় কৰি ভাল পাওঁ। হয়, আৰু শৰীৰ চৰ্চাৰ প্ৰতি মই আগ্ৰহী বহুত কৰোঁ। হয়, হয়, মই ক্লাছ 6 মানৰ পৰাই জিমনাষ্টিক্স কৰোঁ। হয়, নেশ্যনেল জিমনাষ্ট আছিলোঁ, নেশ্যনেল লেভেলৰ জিমনাষ্ট আছিলোঁ, হয়, এথলিট আছিলোঁ, পাৱাৰ লিফটিং কৰিছিলোঁ, মাৰ্চেল আৰ্ট কৰিছিলোঁ, আৰ্মিছনো কৰিছিলোঁ। গতিকে মই বেছিকেলি স্পৰ্টছমেন। গতিকে তাৰ পৰা আহিছোঁ যিহেতু শৰীৰটোৰ প্ৰতি সদায় এটা স্পেচিয়েল গুৰুত্ব দি চলিছোঁ। আৰু ভাল লাগে যেতিয়া মানুহে ফিজিকটোৰ কাৰণে এপ্ৰিচিয়েট কৰে, কাৰণ মুখখন আমাৰ কাৰোবাৰ মুখখন ধুনীয়া, সেইটো তাৰ কোনো ক্ৰেডিট নাই, সেইটো তেওঁৰ মাক দেউতাকৰ পৰা পায়। কিন্তু শৰীৰটো যদি কাৰোবাৰ ধুনীয়া তেতিয়াহ'লে সেইটো ক্ৰেডিটহে মানুহলৈ পাব, কাৰণ তেওঁ বহুত কষ্ট কৰিবলগীয়া হয়, বহুত ত্যাগ কৰিবলগীয়া হয়, বহুত বস্তু খাবলৈ মন যায়, খাব নোৱাৰে, নাখায় শৰীৰটোৰ কাৰণে। তাৰোপৰি কাইলৈ বিয়া এখন আছে, তো মই ভাল চাৰ্ট এটা আজি টকা দি কিনি লৈ গুচি যাব পাৰোঁ, কিন্তু বডিটো একেদিনা নোৱাৰে। যেতিয়া বডিটো ভাল হ'ব, তেতিয়া তেওঁ একেবাৰে সস্তীয়া 50 টকীয়া 100 টকীয়া টি চাৰ্ট এটা পিন্ধিবলৈও তেওঁ ভাল দেখিব। এই যিটো বেচিক কনচেপ্ট, এই কনচেপ্টটো লৈ বডি বিল্ডিং আৰম্ভ হ'ল। এতিয়া আজি 7 বছৰ শৰীৰ চৰ্চাৰ লগত জড়িত হৈ থাকিলোঁ। এতিয়া সেইটো ক্ষেত্ৰত মই ইমান কম সময়ৰ ভিতৰত মই গোটেইখিনি কথা কোৱাটো সম্ভৱ নহ'ব। কেৱল এটা কথাই ক'ব বিচাৰোঁ সকলোকে, যে ব্যায়ামটো যদি ৰেগুলাৰলি চলি থাকে, কনচিষ্টেণ্টলি চলি থাকে, খোৱা বোৱাৰ ওপৰত যদি নিয়ন্ত্ৰণ থাকে, মই ভাবোঁ প্ৰত্যেকজন মানুহ এটা সুন্দৰ শৰীৰৰ অধিকাৰী হ'ব পাৰে। তেওঁ কিমান বয়স সেইটো কথা বৰ ইম্পৰ্টেণ্ট নহয়। তেওঁ যদি 50 বছৰ বয়সতো আৰম্ভ কৰিব বিচাৰে, এটা ভাল স্বাস্থ্য বনাম বুলি, তেওঁ কৰিব পাৰে। আৰু দ্বিতীয় কথা হৈছে যে এই যে কনচেপ্টটো আজিকালি যে আমি ছোৱালীজনী বিয়া কৰা আমি চাবলৈ যাওঁ, গ'লে ছোৱালীজনী শকত নে ক্ষীণ আমি চাওঁ, ছোৱালীজনী দাঁতকেইটা বগা মানুহে চাওঁ। সেই একেটা কথা আমাৰ মতা মানুহখিনিৰ কাৰণে প্ৰযোজ্য নহয় জানো? তেওঁতো শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব, দেখিবলৈ ভাল হ'ব লাগিব। এই যে আনজাষ্টিফাইড যিটো কথা চলি আছে, অন্যায় যিটো চলি আছে, কেৱল ছোৱালীখিনিয়ে ধুনীয়া হ'ব লাগিব, ল'ৰাটো তামোল খাই বা ৰজনীগন্ধা খাই দাঁত খোলা কৰি পেলাইছে, তাত কোনো যোগদান নাই, তাত কোনো মানা নাই, খাই বৈ তেওঁ শকত হৈ গৈছে, তাত কোনো মানা নাই। কিন্তু ছোৱালীজনী চাবলৈ গ'লে আমাৰ দাঁত এটা বগা লাগিব, ক্ষীণ লাগিব। এইবিলাক যে কথা, এই ইণ্ডাষ্ট্ৰিফাইড বস্তুবিলাক আচলতে আমি মনৰ পৰাই দূৰ কৰিব লাগে। মনৰ পৰা দূৰ কৰিব লাগে, আমি তাৰ প্ৰতি আমি সেইটো অৱলম্বন কৰি চলিব লাগিব। গতিকে শৰীৰ চৰ্চাটো বৰ দৰকাৰী কথা, নিজকে ফিট কৰি ৰাখক। আৰু কোনোবাই যদি বডি নবনায়, বডি মানে কি আচলতে বডিটো আমাৰ চবৰে থাকে, মানে ফিজিক মাস্কুলাৰ বডি এটা নবনায়, কেৱল ফিট হৈ থাকিবলৈ তেওঁ ভালকৈ খালেও হ'ব, খোৱা বোৱাটো ভালকৈ কৰিবলৈ শিকিব লাগে, জানিব লাগে। এতিয়া আপোনাৰ ধৰক আপোনাৰ এই কি বুলি কয় এইখন ৰঘুপতি চিনেমাখনৰ আগত আপুনি ৰণাংগন কৰিছে। ৰণাংগন কৰিছিলোঁ। এই ৰণাংগনৰ তাৰপাছত মই তুমি আহিবানে কৰিলোঁ। তুমি আহিবানে কৰিলে, সেইখন ভাল লাগিছিল। এই ৰণাংগনৰ দাদা এটা ডাইলগ দি দিয়কচোন। মানে ডাইলগটো এনেকুৱা আছিল নেকি, অভয় মোৰ নাম, সেই ডাইলগটো দি দিয়কচোন এবাৰ। সেইটো ডাইলগবিলাক মই পাহৰি যাওঁ বাৰু, তথাপিও এইটো ডাইলগটো এনেকৈ শুনি ভাল লাগিব জানো? কাৰণ ইমান ড্ৰাই হৈ থাকিব, মিউজিক আছে বেকগ্ৰাউণ্ডত, হ'ব দিয়ক এনেকৈ দি দিয়ক, চিষ্টেম ভাল হয়, এইটো গম পাব দিয়কচোন। মানে অভয় মোৰ নাম, হয় মোৰ ডিক্সনাৰীত নাই, এই অভয় দুনিয়াত মাত্ৰ দুজন মানুহৰ ভয় কৰে, এক মোৰ বাবা যিয়ে দুনিয়াত নাই, আৰু দ্বিতীয় পুলিচ, আৰু তহঁতি আৰু এটা মই। ভাল লাগিছে। এতিয়া আপুনি অৱশেষত মোৰ চেনেলটো কি ক'ব আপুনি? চেনেল আজি মই পাইছোঁহে, লাহে লাহে চাই থাকোঁ তোমাৰ গৈ থাকে আগবাঢ়ি গৈ। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম, তুমি যাতে সৎভাৱেৰে সুন্দৰকৈ কেৱল TRP কথা চিন্তা নকৰি, অলপ যদি তুমি মানুহক যদি তুমি
কি বুলি ক'ম এণ্টাৰটেইনমেণ্ট উইথ নলেজ উইথ ইনফৰ্মেশ্যন যদি দিব পাৰা চেনেলটো চাই দি ভাল লাগি থাকিলে মই ডেফিনেটলি এটাই কথা কওঁ মই কামনা কৰোঁ এতিয়া সেইটো বিষয়ে মই আগতে তুমি কি কৈছা বৰ বিশেষ মই গম পোৱা নাই কিন্তু কথাখিনি পাতি এনেকুৱা লাগিছে তুমি এটা শুদ্ধ দিশে গৈ আছা গতিকে তোমালৈ মোৰ বহু শুভকামনা থাকিল শুভেচ্ছা থাকিল আৰু বঢ়িয়াকৈ কাম কৰি যোৱা আৰু ভাল কৰি যোৱা বহুত মানুহে তোমাক ছাপৰ্ট কৰক আৰু ইউটিউব চেনেলবিলাক আজিকালি বহুত হৈছে বহুত ইউটিউবাৰ্ছ ওলাইছে বহুতে বহুত বিভিন্ন ধৰণৰ কাম কৰি আছে তেওঁলোক আটাইলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই নতুন নতুন ল'ৰা যিখিনি উঠি আহিছে ইয়াৰ মাজৰ পৰাই কাইলৈ কোনোবা এজন আমাৰ এডিটৰ ইন চিফ যে ওলাব কোনোবা এটা ডাঙৰ চেনেলত সেইটো কথা আমি ক'ব নোৱাৰোঁ গতিকে আমি আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালকৈ কাম কৰা কেৱল মোৰ এটাই অনুৰোধ যিটো কাম কৰে মানুহে সততাৰে কৰিব লাগে স্পষ্টভাৱে কথা কওঁ কাৰণ কিয় মই বেছি মই মিঠা বেছি খালি কথা ক'লে টান পাওঁ যিটো সঁচা নহয় গতিকে মই তোমাৰ পৰা এটাই অনুৰোধ কৰিম যে তুমি সৎ হৈ থাকা ভাল হৈ থাকা কেৱল টিআৰপিৰ কাৰণে জিবাই থাকে বাকী তুমি কৰি থাকা মোৰ তোমাৰ এইটো যিটো চেনেল হেল্ল' মিক্সাৰ ভিডিঅ' এইটোৰ পৰা বহুত যথেষ্ট মই আশা কৰিলোঁ আশাবাদী আগলৈ তোমালোকে ভাল কৰা আৰু বহুত মানুহ তোমালোকৰ লগত মানে একগোট হওক তোমাৰ লগত আহক আহি তেওঁলোকে নিজৰ ইণ্টাৰভিউ দিয়ক মনৰ কথাবিলাক ব্যক্ত কৰক আৰু দ্বিতীয় এটা মই তোমালৈ এটা অনুৰোধ যে এই গতানুগতিক যিবিলাক প্ৰশ্ন এই গতানুগতিক প্ৰশ্নবিলাকৰ পৰা ওলাই আহি কাৰণ এজন অভিনেতা বা এজন চেলিব্ৰিটি কেৱল ক'ত জন্ম কি খাই ভাল পায় প্ৰিয় ৰং কি প্ৰথম চিনেমা কি আছিল প্ৰথম গান কি আছিল এতিয়া কিহত ব্যস্ত এইকেইটাৰ বাহিৰেও আৰু এটা সত্তা আছে মই ভাবোঁ যে মোৰ মতামতটো জানিবলৈ মানুহে ইচ্ছা কৰিব পাৰে যিকোনো ক্ষেত্ৰত যিকোনো এটা বাৰ্ণিং টপিকত গতিকে এতিয়া ধৰা মই ছাপ'জ মই কথাটো কৈছোঁ যে নাৰী নিৰ্যাতন নাৰী নিৰ্যাতনটোৰ প্ৰতি মই কি ভাবোঁ বা যতীন বৰাই কি ভাবে বা জুবিন গাৰ্গে কি ভাবে এইটো বৰ দৰকাৰী এনেকুৱা ধৰণৰ প্ৰশ্ন নতুন প্ৰশ্নলৈ যদি আহা কাৰণ কেইটামান প্ৰশ্ন মানে মই ইমান মানে বৰ হোৱা হৈছে আজিকালি এনেধৰণৰ প্ৰিয় ৰং কি বুলি ক'লে মই কিহৰ ক্ষেত্ৰত ক'ম কাৰণ হালধীয়া জিন্স মই নিপিন্ধোঁ আৰু নীলা ৰঙৰ দাইল খাই মই বেয়া পাওঁ গতিকে দাইলৰ ক্ষেত্ৰত হ'লে হালধীয়া হ'ব প্ৰিয় ৰং কাপোৰৰ ক্ষেত্ৰত হ'লে নীলা হ'ব গতিকে এই ধৰণৰ প্ৰশ্নৰ পৰা ওলাই আহি অলপ নতুন ধৰণৰ প্ৰশ্নৰ কথা চিন্তা কৰা যে এই মানুহজনে এইটো বিষয়ে কি ভাবিব পাৰে বা এওঁৰ মতামতটো সমাজত কিমান দৰকাৰী যে আজি মানুহে বহুতো এটা বিতৰ্ক চলি আছে ন যে ছোৱালী মানুহে চুটি কাপোৰ পিন্ধি ওলালে সেইটোৱে ল'ৰা মানুহক তোমাৰ প্ৰভাৱ কৰে নেকি যিটোৰ কাৰণে ৰেপ বাঢ়িছে ছ'চিয়েল ক্ৰাইমছ বাঢ়িছে সেইটোৰ বিষয়ে মই কি ভাবোঁ সেইটো বৰ দৰকাৰী কথা যে মই ভবাটোৰ ওপৰত হয়তো 10জনৰ মতামত সলনি হৈ যাব পাৰে মই চিন্তা চৰ্চা কৰোঁ এনেকুৱা ধৰণৰ চিন্তা হ'লে যদি যোৱা তেতিয়াহ'লে মই ভাবোঁ যে মানুহে আৰু বেছি সেইটো এতিয়া আপোনাৰ মই আজি লৈছোঁ আকৌ ধৰক এনেকুৱা ধৰা আপুনি এইটো কথা ক'লে মই আপোনাৰ তাৰ পৰা এইখিনি কথা শিকিলোঁ আৰু মোক দুজনে ক'ব পাৰে কথাবিলাক মই শিকিব পাৰিম যিমানে শিকিম সেইবিলাক মানে ধৰক মই কৰি যাই থাকিব পাৰিম সেইটো হয় এতিয়া অৱশেষত এইখিনি সময় দিয়াৰ কাৰণে আপোনাক বহু বহুত ধন্যবাদ জনালোঁ আপুনি ইমান ব্যস্ততাৰ মাজত এইখিনি সময় দিলে মোক আহক অৱশেষত মই এটা কথাকে ক'ব বিচাৰিব ওলাইছোঁ এই কথাটো হৈছে ৰঘুপতি আহি আছে শ্বুটিং অলৰেডি মানে আধা কিছু শ্বুটিং হৈ গ'ল মানে ৰবিদাৰ মানে নিজে স্ক্ৰিপ্ট লিখিছে এইখন চিনেমা সকলোৱে চাব যেনেকৈ ৰত্নাকৰ চাইছে তেনেকৈ ৰঘুপতি চাব ধন্যবাদ